মই কৈছোঁ স্বাগতম জনাইছোঁ মই চেনেল কৌশিক ব্লগলৈ। আজি আমাৰ কলেজত নৱাগত আদৰণি আছে, সেইকাৰণে আপোনালোকক দেখাম নৱাগত আদৰণি কি হয়। এতিয়া এইফালে পেণ্ডেল দিয়া হৈছে আৰু ষ্টেজ দেখাম। বাকী লগৰবিলাক এইফালে আছে, এইফালে গোটেই ফটোশ্বুট মেইন আৰু এতিয়া বাকী কি হয় দেখাই আছোঁ। মাতটো চাগে শুনা পোৱা নাই, এইফালে মাইক বাজি আছে। বাকী পিছত খেলৰ পৰা নমস্কাৰ। আজিৰ এই সভাত উপবিষ্ট অধ্যক্ষ মহোদয় আৰু শিক্ষাগুৰুসকল, সহপাঠীসকল আৰু আজিৰ এই সভাৰ মধ্যবিন্দু নৱাগতসকল, তোমালোকৰ অনুষ্ঠান পৰিৱেশনৰ ওপৰত ভিত্তি কৰি, তোমালোকৰ চিনাকিৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ নৱাগতা আৰু শ্ৰেষ্ঠ নৱাগতা হিচাপে সন্মানেৰে সন্মানিত কৰা যাব। গতিকে সকলো নৱাগতলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰিলোঁ, যাতে সকলোৱে নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰা। উত্তীৰ্ণ হৈ আহিছোঁ। মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী, মোৰ ক্ৰমাংক 10। ধন্যবাদ। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা। মোৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী, মোৰ নাম নেত্ৰী বৰা, মোৰ ক্ৰমাংক হৈছে 11। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱশ্ৰী ডেকা। মহৎ কাৰ্যসূচী চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙা। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমার এই দুটি কার্যসূচিত অংশগ্रहण करी আমার इंटरव्यू से पहले ना एक मॉक इंटरव्यू होता है, मतलब आपका प्रैक्टिस कराया जाता है। जब भी मॉक इंटरव्यू मुझसे पूछते थे ना कि आप तो डॉक्टर और आईएएस क्यों बनना चाहते हो, जब भी वो मुझसे ऐसा सवाल पूछते थे मॉक इंटरव्यू में, मेरा इंटरव्यू बहुत खराब जाता था। और लकीली मेरे आईएएस वाले एग्जाम में जब मेरा प्रॉपर इंटरव्यू हुआ तो लकीली मुझसे चेयरमैन ने ये सवाल नहीं पूछा। ठीक है, तो आई गॉट 191 मार्क्स in my interview and because of that marks में आई है so much. ठीक है, तो
বজাব পাৰো মই পৰ্বতে পৰ্বতে বজাব পাৰো মই লতানো বজাবলৈ লতানো বজাবলৈ পৰ্বতীয়া মেঘৰে বুকু তোমলা পাহাৰী মই ছোৱালী মুখে কমল লিম্ব গৰম মগন ৰাইতা মামে গধাৰী সেন্দুৰেৰে তিলক আঁকি দিয়া ডাৱৰ ফালি ৰং মেলা লৈ যাওঁ बिना समझ लो तुम शायद मेरे ख्याल में तुम एक दिन मिलो मुझे तेरी बेगुम शायद जो तुम ना हो रहेंगे हम नहीं जो तुम ना हो चाहिए कुछ Golo